যেনেকৈ হাতীৰ পিঠিত মাউত বহি থাকে, হাতীটো ডাঙৰ কিন্তু মাউতৰ অংকুশডাল সৰু, কিন্তু মাউতে অংকুশেৰে এটা প্ৰকাণ্ড হাতীক যেনেকৈ নিয়ন্ত্ৰণ কৰে, ৰাইজৰ কাৰণে চৰকাৰৰ পিঠিত বিৰোধী হৈছে মাউতৰ নিচিনা। যদি মাউত দুৰ্বল হয়, অংকুশ নাথাকে, তেতিয়া হাতীয়ে যেনি তেনি যাব। আৰু এতিয়া লাহে লাহে মানুহে কৈছে বিৰোধী ক'ৰবাত দুৰ্বল হৈছে নেকি। যদি বিৰোধী দুৰ্বল হৈছে তেতিয়া ৰাইজৰ দায়িত্ব আছে। এইটো কেলৈ হৈছে? এইটো এইকাৰণেই হৈছে যে মই চৰকাৰক কৈ আছোঁ যে গাঁৱৰ মহিলাক 1200 টকা দিয়ে আৰু নিজৰ ঘৰত কিমান দিয়ে? 10 কোটি। আপোনালোকে পাইছে পেপাৰত। আপুনি যদি গুৱাহাটীলৈ যায়, আপুনি ডিব্ৰুগড়ৰ ফালে যাওক, যিফালে যাওক, টোল গেট বনাই আছে, বাটে বাটে আপুনি পইচা দি যাব লাগিব। বিজেপিয়ে শ্লোগান দিছিলে, এতিয়া এই যে আজি কংগ্ৰেছৰ পৰা আমুক গ'ল, আজি কংগ্ৰেছৰ পৰা তামুক গ'ল যে কৰি আছে, যদি বিজেপি ইমানেই ভাল পাৰ্টি, বিজেপিয়ে যদি ৰাইজৰ কাৰণে ইমানেই কাম কৰিছে, ৰাইজ যদি বিজেপিৰ লগত আছেই, তেতিয়াহ'লে আমাৰ কংগ্ৰেছৰ মানুহকেইটানো কেলৈ দিব লাগে? কংগ্ৰেছৰ মানুহকেইটা এইকাৰণে দিছে, ৰাইজ আমি এই কথাটো বুজিব লাগিব, যাতে আচল কথাবিলাক ৰাইজে আৰু টিভি চেনেলে আলোচনা কৰিবলৈ নাপায়। আচল কথাবিলাক যাতে তল পৰি থাকে আৰু যোনে বিজেপিক প্ৰতিহত কৰিব পাৰিব, হৰুৱাব পাৰিব, সেই দলটোৰ প্ৰতি যাতে ৰাইজৰ এটা অনীহা আহে। যদি কংগ্ৰেছৰ প্ৰতি অনীহা আহে, কংগ্ৰেছক যদি ৰাইজে দুৰ্বল কৰে, ৰাইজৰ মূল কথাবিলাক যদি তল পেলাই ৰাখে, তেতিয়াহ'লে লাভ কাৰ হ'ব? বিজেপিৰ হ'ব। এতিয়া আমাৰ মূল কথাবিলাক কি আছিলে? আমি যে 14 চনত তৰুণ গগৈ চৰকাৰখন চলি থাকোঁতে আমি যে বিজেপিক যে সমৰ্থন কৰিছিলোঁ, আমাৰ অসমীয়া ৰাইজে যে সমৰ্থন কৰিছিলোঁ, কোনকেইটা কথাত আমি মোদীক ভাল পাইছিলোঁ? মোদী আমাৰ পুৰণি চিনাকি মানুহ নাছিল, কিন্তু আমি কোনকেইটা কথা ভাল পাইছিলোঁ? আমি ভাল পাইছিলোঁ, আমাক বিজেপিয়ে কৈছিল যে বিজেপি আহিব, বিদেশী যাব, কৈছিল নে নাই কওক? এতিয়া সেইটো কথা কেতিয়াবা বিজেপিয়ে কয়নে? ইলেকশ্যনৰ সময়ত আপোনাৰ কাণখন ভাল লগাই দিলে, মনটো ভাল লগাই দিলে, ভোটটো লৈ গুচি গ'ল। কাৰণ তেওঁলোকে জানে বিদেশী কথা ক'লে অসমীয়া মানুহে ভাল পায়। মই MP খেলিছিলোঁ 14 চনত, কেম্পেইনিং কৰি ঘূৰি আহিছোঁ, তেতিয়া মোৰ মা জীয়াই আছিলে, এতিয়া নাই। মায়ে টিভি চাই আছে, মই ওচৰতে বহিলোঁ। মোক কৈছে, তই যদি ইলেকশ্যন নেখেলিলিহেঁতেন মই বিজেপিকে ভোট দিলোঁহেঁতেন। তাৰ বোলো কিয়? তেতিয়া কৈছে যে মোদীয়ে 15 লাখ টকা দিম বুলি কৈছে, তইতো নিদিয় ইমান। 15 লাখ দিম বুলি কৈছে আৰু বস্তুৰ দাম কমাই দিম বুলি কৈছে। তহঁতৰ কংগ্ৰেছেতো ইমান কথা কোৱা নাই। মোক মোৰ মায়ে কৈছিলে টিভিৰ ওচৰত বহি থাকি, মোৰ মাৰ ভোট লৈ যাব বিচাৰিছিলে বিজেপিয়ে। টিভিত কৈ আছিলে, মায়ে শুনি আছে যে ঘৰে ঘৰে পাছবুক খোলক, 15 লাখ টকা ভৰাই দিম, কংগ্ৰেছৰ দিনত বস্তুৰ দাম আকাশত লাগিছে, আমাৰ চৰকাৰ আহিলে মাটিত নমাই দিম, কৈছিলে নাই? এতিয়া ইলেকশ্যনৰ সময়ত হিমন্ত বিশ্ব শৰ্মা, প্ৰধান বৰুৱা, ৰণোজ পেগু ডাঙৰীয়া গাঁৱলৈ আহিলে কোনোবা যদি মহিলাই কেনেবাকৈ সুধি দিয়ে সাংঘাতিক কথা হ'ব। সেইকাৰণে কথাটো পাহৰাবৰ কাৰণে কি কৰিব লাগে? আজি কংগ্ৰেছৰ আমুক গ'ল, আজি কংগ্ৰেছৰ তামুক গ'ল, গতিকে মূল্য বৃদ্ধিৰ কথা তল পৰি গ'ল। আপোনালোকৰ ঘৰত, পৰিয়ালত, গাঁৱত, বংশত যে BA MA পাছ কৰি ল'ৰা ছোৱালীখিনি বহি আছে, আপুনি বুকুত হাত দি ক'ব পাৰিবনে মোৰ ল'ৰাটো চাকৰি, মোৰ ছোৱালীজনী চাকৰি এই চৰকাৰ দিনত হ'ব বুলি? কিন্তু এইজন মুখ্যমন্ত্ৰী, বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে তৰুণ গগৈক প্ৰশ্ন সুধিছিলে। কি বুলি সুধিছিলে? যে আমাক খুটা কম্বল, আঁঠুৱা চাউল নালাগে বিজেপিত জইন কৰাৰ পিছত, আমাক চাকৰি লাগে। তৰুণ গগৈ ডাঙৰীয়া 25 লাখ নিবনুৱাৰ চাকৰি কেতিয়া হ'ব আপুনি উত্তৰ দিব লাগে। হিমন্ত বিশ্ব শৰ্মাই মাইকত চিঞৰি চিঞৰি কৈছিলে যে আমাক খুটা কম্বল, আঁঠুৱা চাউল নালাগে, আমাক চাকৰি লাগে 25 লাখ ল'ৰা ছোৱালীক। তৰুণ গগৈ ডাঙৰীয়াক প্ৰশ্ন সোধে, চাকৰি কেতিয়া দিব? এতিয়া আপুনি CM হৈ গ'ল, 25 লাখে আপোনাক ভোট দিলে আৰু আপুনি চাকৰি ফ্ৰীকৈ দিম বুলি কওঁতে বাজপেয়ী ভৱনত ওপৰত 2.5 লাখ লয়, তলত 50,000 লয় বুলি কৈ
এতিয়া বাষ্পীভৱনৰ ছেক্ৰেটেৰী কিবা পূজাৰী বুলি পলাই আছে। এজনী ছোৱালীয়ে আত্মহত্যা কৰিলে, আপোনালোকে জানে। কিন্তু আজি 6 জনগোষ্ঠী, আহোম, চুতীয়া, মটক, মৰাণ, কোচ, চাহ জনগোষ্ঠী সকলোৱে বিজেপিক সমৰ্থন দিছিলে। কাৰণটো কি আছিলে? কাৰণটো আছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈ দিলে যে বিজেপি চৰকাৰ হোৱাৰ 100 দিনৰ ভিতৰত আমি জনজাতি মৰ্যাদা দিম। ৰাইজ কৈছিলে নাই? কওক। আজি 10 বছৰ হ'ল, 100 দিনৰ ভিতৰত কামটো কৰিম বুলি কোৱা আজি 10 বছৰ হ'ল। ক'ৰবাত ৰাস্তা এটা হৈছে, মই নাই হোৱা বুলি নকওঁ। দলং এখন হৈছে, গুৱাহাটীত ফ্লাইঅভাৰ কেইখনমান হৈছে। ৰাস্তা, দলং, ফ্লাইঅভাৰ আমাৰ দিনত হোৱা নাছিল নি? আমাৰ দিনতো হৈছিলে। আমি যিবিলাক কাম আগবঢ়াই দিলোঁ, যিবিলাক থাকি গ'ল সেইবিলাক তেওঁলোকে কৰিছে। কিন্তু দৈনন্দিন জীৱন যাপনৰ ক্ষেত্ৰত ইয়াত আই মাতৃসকল বহি আছে। আপোনালোকে পাকঘৰত দিনটো সময় কটায়, কোনটো বস্তুৰ দাম কমিলে? দালিৰ দামেই কমিলেনে? সিদিনাখন মুখ্যমন্ত্ৰীক মই ক'লোঁ যে আপুনি ইমান ধাৰ কিয় লৈ আছে? ৰাইজ আপোনালোকে জানেনে? কংগ্ৰেছে 70 বছৰ অসমত শাসন কৰোঁতে যিমান ধাৰ আমি লৈছিলোঁ, বিজেপিয়ে 7 বছৰত তাৰ 3 গুণ ধাৰ লৈছে। 3 গুণ ধাৰ লৈছে 7 বছৰ। আৰু এই ধাৰৰ পইচা ক'ত যায় জানে? এই মুখ্যমন্ত্ৰী বয়স, মোৰ বয়স একেই। মই গাড়ী এখন লৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি আছোঁ, আৰু তেওঁ হেলিকপ্টাৰ এখন লৈ ঘূৰি আছে, দিনে 6 লাখ টকা খৰচ কৰি আছে। আপোনাৰ ঘৰৰ ল'ৰাটোৱে যদি ধাৰ লৈ পেলাই মটৰচাইকেলত তেল ভৰায়, আপুনি মানিব নে নেমানে? যদি নেমানে, তে আপোনাৰ মুখ্যমন্ত্ৰীজনে ধাৰ লোৱা পইচাৰে হেলিকপ্টাৰত ঘূৰি আছে, ৰাইজে এই কথা প্ৰতিবাদ কৰিব লাগিব নালাগে? তেওঁলোকেতো ইলেকশ্যনৰ সময়ত এইবিলাক কথা কোৱা নাছিল যে আমি ধাৰ লৈ পেলাই অসম চলাম। মই যেতিয়া ক'লোঁ ধাৰ কিয় লৈছে, মুখ্যমন্ত্ৰীয়ে ক'লে গাঁৱৰ মানুহে ধাৰ মাৰিব নেকি? আমিয়ে ধাৰ মাৰিম চৰকাৰে। গাঁৱৰ মানুহক বেংকে নটিচ দিয়ে নেকি? মুখ্যমন্ত্ৰীয়ে সুধিছে। বেংকে গাঁৱৰ মানুহক নটিচ দিয়া নাই। কিন্তু ইলেক্ট্ৰিচিটি বিলটো যে 7 বাৰ বঢ়াই দিলে হিমন্ত বিশ্ব শৰ্মাই, সেইখন বিলটো আমিয়ে পাই আছোঁ। কংগ্ৰেছৰ দিনত যাৰ 250 টকা আছিলে এতিয়া 700 টকা হ'ল, যাৰ 500 টকা আছিলে এতিয়া 1500 টকা হ'ল। বিলখন চেক কৰিব। তৰুণ গগৈৰ দিনত ইলেক্ট্ৰিচিটি বিল আপোনাৰ ঘৰত কিমান আহে, আৰু এতিয়া বিজেপিৰ দিনত আপোনাৰ ঘৰত ইলেক্ট্ৰিচিটি বিল কিমান আহে? এই যে টকাটো বাঢ়িলে, এই টকাটো আমাৰ পৰা লুটখোৰ কোনে কৰিছে? আমাক লুটপাট কোনে কৰিছে? এই যে বয় বস্তুৰ দাম যে, মাটিৰ খাজানা যে বাঢ়ি গ'ল, আজি মাটিৰ পটা দিবলৈ আহিছে। ইয়াত বহি থকা বয়সস্থসকলে কওকচোন, কংগ্ৰেছৰ দিনত কি মাটি পটা হোৱা নাছিল নেকি? মাটি পটা দিয়া কাম চাৰ্কুল অফিচাৰৰ। মাটি পটা কাম খৰতকীয়া কৰিবলৈ কোৱা দায়িত্ব চৰকাৰৰ। এতিয়া পটা নামত মিটিং পাতে, পটা নাম আই ঘৰৰ ফিটা কাটিবলৈ মন্ত্ৰীবিলাক ঘূৰি ফুৰে। আমাৰ দিনত আই হোৱা নাছিল নেকি? তেওঁলোকে কেৱল ভোটৰ স্বাৰ্থ, কেৱল ভোটৰ স্বাৰ্থ। ৰাইজসকল, এটা কথা আমি সকলোৱে বুজিব লাগিব, যিকোনো চৰকাৰে দুখীয়া মানুহক সহায় কৰাটো নিয়ম। আমিও সূতা, কম্বল, আঁঠুৱা, চাউল, মাজনী, মামনি, জীৱন জ্যোতি, অৰুণোদয়, এনেকুৱা বহুত আঁচনি আমাৰ দিনতো আছিলে। কিন্তু জাতি 5 কেজি ফ্ৰী চাউল আৰু 1200 টকা লৈ বিজেপিৰ MLA মন্ত্ৰী ঘৰ চলিব নেকি? 5 কেজি ফ্ৰী চাউল আৰু 1200 টকাৰ বিনিময়ত মোৰ ঘৰৰ BA পাছ কৰা, MA পাছ কৰা, ইঞ্জিনিয়াৰ, ডাক্তৰ ল'ৰা ছোৱালীকেইটাক মই ঘৰত বহুৱাই ৰাখিম নেকি? আমাৰ পৰিয়ালটোৱে কি বিচাৰে? পৰনিৰ্ভৰশীল হ'ব বিচাৰে নে আত্মনিৰ্ভৰশীল হ'ব বিচাৰে? আমি সেই কথা চিন্তা কৰিব লাগিব। আমি চৰকাৰ নিৰ্ভৰশীল, আমাক চৰকাৰ লাগে। আমি কেনেকৈ জাতিটো আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ সেইটো ৰাস্তা দেখাবৰ কাৰণে। আমি জাতিটোৱে কেনেকৈ নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰোঁ। আজি মই 5 কেজি চাউল দিম, 1200 টকা দিম, আপুনি চলি থাকিব। কালিলৈ ঘৰত বিয়া এখন আহিব, কাৰোবাৰ বেমাৰ হ'ব, ল'ৰাটোৱে ডাঙৰ ইঞ্জিনিয়াৰিং কলেজত পঢ়িম বুলি ক'ব, আপুনি পইচা ক'ৰ পৰা গোটাব? আমাৰ জাতিক কৰ্ম সংস্কৃতি বিমুখ কৰি
কেৱল তেওঁলোকে হিতাধিকাৰী সজাব বিচাৰিছে। হিতাধিকাৰী আমাৰ দিনতো আছিল, আমি যেতিয়া আকৌ চৰকাৰ কৰিম হিতাধিকাৰী আমিও দিম, কিন্তু মূল লক্ষ্য হ'ব লাগিব জাতিক আত্মনিৰ্ভৰশীল কৰা, জাতিক কৰ্মসংস্থাপন দিয়া। আজি কৰ্মসংস্থাপন ক'ৰ পৰা দিব? কংগ্ৰেছৰ দিনত হোৱা পেপাৰ মিল দুটা তেওঁলোকে এতিয়া লোহা লংগৰ দামত বেচি দিলে। লোহা লংগৰ দামত যিকেইটা উদ্যোগ আছিলে বন্ধ হৈ গ'ল। আজি ব্যক্তিগতকৰণ হৈছে উদ্যোগবিলাক, বাগানবিলাক বিক্ৰী। আপোনালোকে শুনি আছে, এতিয়ালৈকে উইলিয়ামছন মেগৰ দৰে ডাঙৰ কোম্পানীয়ে 17খন বাগান বেচি দিলে। আজি বাগান কোনে কিনি আছে? বিজেপি নেতাবিলাকে কিনি আছে। কি কোনফালে গৈ আছে অসমখন? এই কথাবিলাক আমি চিন্তা কৰিব লাগিব। এই যে লোকসভা নিৰ্বাচন, আপোনালোকক মই আজি এষাৰ কথা কৈ থৈ গৈছোঁ। এইখিনি আমাৰ কংগ্ৰেছৰ মানুহ, কিন্তু মই এষাৰ কথা কৈ থৈ গৈছোঁ। লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এতিয়া টোপনি অহা নাই। চবতছে যদি ভয় খাইছে, কংগ্ৰেছক ভয় খাইছে। মোক কালি সাংবাদিকে সুধিছিলে কংগ্ৰেছ কেনেকৈ জিকিব। মই সাংবাদিকক কালি বুজাই দিছোঁ যে অসমৰ 5 লাখ কৰ্মচাৰীয়ে অল্ড পেঞ্চন পলিচি বিচাৰি আছে। আমি কংগ্ৰেছে দিম বুলি কৈছোঁ আৰু বিজেপিয়ে নিদিওঁ বুলি কৈছোঁ। এতিয়া অসমৰ 5 লাখ কৰ্মচাৰীয়ে সিদ্ধান্ত ল'ব লাগিব অল্ড পেঞ্চন পলিচি লাগে নে নালাগে। আশা কৰ্মীয়ে আন্দোলন কৰি আছে 10 বছৰ, অংগনাবাদী আন্দোলন কৰি আছে, গাঁওবুঢ়াসকলে আন্দোলন কৰি আছে, টেটৰ শিক্ষকে আন্দোলন কৰি আছে, টিউটৰসকলে আন্দোলন কৰি আছে। এওঁলোকৰ সমস্যা বিজেপিয়ে সমাধান নকৰে, কাৰণ এওঁলোকে ভাবিছে আমিতো অৰুণোদয় দি আছোঁ, অৰুণোদয়ে বিজেপিক বচাব বুলি ভাবি আছে। আমিও কৈছোঁ কংগ্ৰেছে যে আমি যেতিয়া শাসনত আহিম, আমিও অসমৰ প্ৰত্যেকগৰাকী মহিলাক আমি জাত পাত ধৰ্ম বৰ্ণ নেচোৱাকৈ আমি 9 লক্ষ্মী নামেৰে প্ৰতি মাহৰ 9 তাৰিখে আমি 2500 টকাকৈ দিম। আমিও দিম। কিন্তু লগতে আমি টেট শিক্ষকৰ সমস্যা সমাধান কৰিম, টিউটৰৰ সমস্যা সমাধান কৰিম, আমি অংগনাবাদী আশা কৰ্মীৰ সমস্যা সমাধান কৰিম, আমি কৰ্মচাৰীসকলক অল্ড পেঞ্চন পলিচি দিম। ইলেক্ট্ৰিচিটি বিল আপোনালোকে খবৰ ল'ব, কৰ্ণাটকত কংগ্ৰেছ চৰকাৰ, কৰ্ণাটকত ইলেক্ট্ৰিচিটি বিল আমি দুখীয়া মানুহক 200 ইউনিট ফ্ৰীকৈ দি আছোঁ। আজি মই ইয়াত কৈ থৈ গৈছোঁ, যিদিনাখন অসমৰ মানুহে দিছপুৰত কংগ্ৰেছক বহুৱাব, আমাৰ অসমৰ দুখীয়া মানুহখিনিকো আমি 200 ইউনিট বিজুলী বাতি ফ্ৰীকৈ দিম। এই সিদ্ধান্ত মই অসমৰ মানুহক কংগ্ৰেছ দলৰ ফালৰ পৰা লিখিতভাৱে দিবলৈ গৈ আছোঁ। গেছ চিলিণ্ডাৰ আমি কৰ্ণাটকত কংগ্ৰেছ চৰকাৰ, তেলেংগানাত কংগ্ৰেছ চৰকাৰ, আপোনালোকে খবৰ ল'ব, সাংবাদিক বন্ধুসকলক সুধিব, আমি 500 টকাত চিলিণ্ডাৰ দি আছোঁ। কংগ্ৰেছে যদি 500 টকাত চিলিণ্ডাৰ দিব পাৰে, বিজেপিয়ে যদি হিন্দু ইমান বুলি কয়, ঠিক আছে, মুছলমানসকলক 1200 দিয়ক, হিন্দুসকলক 500 টকাত দি নেদেখুৱাই কিয়? হিন্দুসকলক 500 দিয়ক। মাজতে ক'লে অমিত কলৰ যাত্ৰাত চবেই যাব লাগে। আমাৰ আইতা গৈছিলে নাই অমিত কলত যাওঁ বুলি কৈছিলে। মোৰ মাহীদৰে মোক ফোন কৰিলে যে ময়ো যাওঁ। মই মাহীক ক'লোঁ যে আগতে বিজেপিক সোধা যে অমিত কলৰ যাত্ৰাত যদি যায়, ওচৰৰ দোকানত এই যাত্ৰাত যোৱা মানুহবিলাকৰ বস্তু দাম অলপ কমাই দিব নেকি? ওচৰত যে দোকান থাকে, দালি দাম, মিঠাতেলৰ দাম, আলুগুটি পিঁয়াজৰ দাম অলপ কমিব নেকি? অমিত মানে কি? অমিত বি নহয়, বজাৰত বি পাণ কৰি আছোঁ, মূল্য বৃদ্ধি, জুই চাই দাম, আৰু কলৰ হাতত মাটি ভৰাই অমিত কলৰ যাত্ৰা কৰি আছে। কথাবিলাক চিন্তা কৰিব। এই ভেলকিবাজি, এই যে টেলিভিশ্যনৰ জৰিয়তে যে আমাক বিভ্ৰান্ত কৰিব বিচাৰিছে, এই কথাবিলাক আমি ৰাইজে বুজিব লাগিব। আজি MP আহিছিলে পানীগাঁৱলৈ, এজন MP পানীগাঁৱত থিয় হ'লে 200 মানুহ তেনেকৈ খেদা মাৰি আহিব লাগে MP ওচৰত। শিক্ষামন্ত্ৰীৰ লগত আহিছে পানীগাঁও চেণ্টাৰত। মোক মানুহে কৈছে যে আপুনি আহোঁতে বোলে মানুহ আগবাঢ়ি আহিছে, MP আৰু মন্ত্ৰী আহোঁতে এজনো মানুহ আগবাঢ়ি নগ'ল। ৰাইজসকল, তেওঁলোকে মাত্ৰ 3টা বস্তু কৰি পেলাই বিজেপি জিকিব বিচাৰিছে। এটা হৈছে টেলিভিশ্যনত তেওঁলোকে কৃত্ৰিমভাৱে জনপ্ৰিয়তা আৰু উন্নয়ন দেখাব বিচাৰিছে, টিভিত। 2 নম্বৰ হৈছে জাত পাত, ধৰ্ম, ভাষা
হিন্দু মুছলমানৰ মাজত বিভাজন কৰিব বিচাৰিছে